হাই, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ইয়াত দেখিছে মোৰ পিছফালে এজন বিকলাংগ ব্যক্তি, যিগৰাকী ব্যক্তি সাধাৰণভাৱে তেখেতে জীৱন নিৰ্বাহ কৰি আছে। কিন্তু ব্যক্তিজন সাধাৰণ হ'লেও তেখেতৰ কণ্ঠত লুকাই আছে এক বিৰল প্ৰতিভা। তেখেতে গীত গাই এনেকে ধৰণৰ মানুহৰ মাজত আকৰ্ষিত হৈছে আৰু তেখেতে কেনেদৰে এই গীত গাই বাঁহী বজাই সেই প্ৰতিভাটো আপোনালোকক মই দেখুৱাবলৈ গৈ আছো। তেন্তে চাওক এই ভিডিঅ'টো। ট্ৰেইনত যাই পাইছে না? ট্ৰেইনত গ'লে ভাড়া লয় নে নলয়? ট্ৰেইনত ভাড়াটো দাম নালাগে ন? কিন্তু যে আজিকালি গুৱাহাটী যে চিটি বাছ ওলাইছে, এই দরজা বন্ধ হয়ে যায় গাড়ি ছাড়ি দিলে, আর গাড়ি খুললে দরজাটা খুলে দেয়, আর হাওয়া ঠান্ডা। এইগুলা সরকারি বাস না, ভাড়া লয়, কিন্তু ভাড়া নলয়। 2024 পাইছে। চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পাইছে নাই? সরকারের পৰা একো পোৱা নাই। দিয়ে বিকলাংগ বিলাক মানুহ দিছে, মোক একো দিয়া নাই। আপুনি তো পাব লাগে ন? ক'ত দিব চৰকাৰে? চৰকাৰে আৰু কয় এটাই বাই কৰ, এটাই বাই কৰ, বাইকৰ পাই না।